হৰ হৰ মহাদেৱ। হাই ফ্ৰেণ্ডছ আৰু সকলোকে গুড মৰ্ণিং। যোৱাকালি কি আছিল, আমাৰ হেল্থটো বহুত বেয়া হৈ গৈছিল, মানে ভাগৰ লাগি গৈছিলে বহুত বেয়াকৈ। তো সেইটো কাৰণে একো ভিডিঅ' চিডিঅ' নবনাই ডাইৰেক্ট শুই গ'লোঁ। আৰু একচুৱেলি কি হয়, অক্সিজেন বহুত লেভেল বহুত কম, তো তাৰ কাৰণে বেছি ভাগৰটো বেছি লাগে। তো এতিয়া এনেই ওলাই আহিলোঁ। চ' হেল্ল' হাই বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি ফাইনেলি আপোনালোকক দেখুৱাম কেদাৰনাথ টেম্পল। চ' ভিডিঅ'টো চাই থাকক। তো এতিয়া এনেই ফুৰিব আহিছোঁ, এনজয় আৰু মই। দাদাহঁতে আছে হোটেলতে, মানে সিহঁতে ৰেডি হৈ আছে। অলপ পিছত আমিও দৰ্শন কৰিব আহিম। আৰু মোৰ বেক চাইডে আছে এয়া আমাৰ কেদাৰনাথ টেম্পল, বাবাৰ হেৰি মন্দিৰ। চ' হোপ এতিয়া সকলো অসমৰ ভালৰ কাৰণে আমি তাতে প্ৰাৰ্থনা কৰিম অলপ পিছতে। তো দৰ্শন হোৱাটো দেখুৱাই আছোঁ বাৰু। এতিয়া এনেই অলপমান এনেই ফুৰিব আহিলোঁ। মানুহ পূৰা লাইন, ইফালে গোটেই লাইন 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 আছে, পূৰা লাইন লাগিব আমিও। আৰু ঠাণ্ডাটো একদম জবৰদস্ত, একদম ক'ব নোৱাৰি আৰু ঠাণ্ডাটো, হয় নাই যে ঠাণ্ডা আৰু অক্সিজেন নাই, অক্সিজেন লেভেল বহুত কম। যেতিয়াহে অক্সিজেন লৈ আহিব, মানে অক্সিজেনৰ কেনটো লৈ আহিব, আৰু দিনত ভালকৈ দেখুৱাম বাৰু। এতিয়া যিহেতু ৰাতিপুৱা 4:30 বাজিছে। আৰু এয়া হৈছে কেদাৰনাথ টেম্পল, যাৰ সকলোৰে ড্ৰিম, মোৰো ড্ৰিম আছিলে। তো ফাইনেলি এটা ড্ৰিম কমপ্লিট হ'ল। কিন্তু এটাই কথা ক'ম, ইয়াত আহোঁতে যিখিনি কষ্ট হয়, সঁচাই মানুহক মানিব লাগিব। ইমান বয়সীয়ালবিলাকে আহে আৰু এনেকৈ লাইন ধৰে, বহুত কষ্ট, বহুত। প্লাছ অক্সিজেন লেভেল বহুত ডাউন হৈ যায়। হৰ হৰ মহাদেৱ। ফাইনেলি অলপ পোহৰ হ'ল। তো এয়া চাওক ভিউ বেক চাইডৰ, ধুনীয়া একদম কেদাৰনাথৰ। ইমান ধুনীয়া মানে ক'ব নোৱাৰি আৰু, মানে বুজাব নোৱাৰি কেনেকৈ ভাল লাগি আছে। ইমান কষ্টৰ পিছত এইখিনি চাবৰ কাৰণে বা ইয়াত দৰ্শন কৰিবৰ কাৰণে আহিছিলোঁ আমি। তো ফাইনেলি দৰ্শন হ'লোঁ, ধুনীয়া লাগিছে এতিয়া। আৰু ইয়াৰ এটা ধুনীয়া ভিউ, মজা লাগিছে একদম। আৰু এয়া একদম ধুনীয়া দেই। আৰু এইবিলাক গোটেই লাইন, চ' গাইজ ধুনীয়া কেদাৰনাথ। আৰু ইফালে আমি অসমৰ দাদা এজন, দাদাক লগ পালোঁ। দাদা অসমৰ হয়, গুৱাহাটীৰ পৰা। দাদাৰ নামটো দিগন্ত কুমাৰ গৌতম। চ' আহিলোঁ, ভাল পালোঁ। মানে এটা আউট অফ চিটিত যেতিয়া আমাৰ নিজৰ মানুহ লগ পাই ন, ভাল লাগে। চ' এইটো কাৰণে। আৰু এতিয়া দৰ্শন চৰ্শন কৰিম অলপ পিছত। আৰু ইফালে আছে, ইয়াৰ অক্সিজেনৰ প্ৰব্লেম হোৱা নাই এতিয়ালৈকে। কিয়াৰ কাৰণে হোৱা নাই? আৰু ফাইনেলি হৈ গ'ল দৰ্শন, ধুনীয়াকৈ ভালকৈ দৰ্শন হৈ গৈছে। ত' ভাল লাগিলে। কিন্তু ভিতৰত ইমান হেঁচা ঠেলা, আৰু এইটো থাকিয়ে দিয়কচোন মন্দিৰৰ ভিতৰত। মই ফাৰ্ষ্ট। তো যিয়ে নহওক হৈ গ'ল দৰ্শন। ইফালে প্ৰসাদ, কিন্তু কোনে কেতিয়া কেনেকৈ কৰিলে সেইটো গম নাপাওঁ। চবেই মানে বেলেগ বেলেগ হৈ গৈছোঁ। তো সেনেকৈ হিচাপত আমাৰ কেতিয়া কি হ'ল গমেই নাপালোঁ। বাট হৈ গ'ল দৰ্শন ভালকৈ। এতিয়া আকৌ দাদাহঁতৰ ক'ত আছে, এনজে ক'ত আছে, ৰঞ্জিত ক'ত আছে? ৰঞ্জিতে কৰিলে, ৰঞ্জিতে মোৰকৈ আগত কৰিছে দৰ্শন। তো এতিয়া তাকে কিমান টাইম লাগে, আৰু অলপমান এনে থাকি দি গুচি যাম আৰু ইয়াৰ পৰা ডাইৰেক্ট ঘৰলৈ। চ' চাই থাকক ভিডিঅ'টো। আৰু এই বেক চাইডে যেতিয়া বাৰ আহিছিলে, মানে
পানী যে হৈছিলে তেতিয়া এইটো শিলটি মন্দিৰটো বচাইছিলে। তো এইটো এয়াই হয় মজা। দৰ্শন চৰ্শন হৈ গ'ল। তো অলপমান ইফালে ওপৰেদি আহিছোঁ, ইফালে দৰ্শন কৰি পূজা চূজা কৰোঁ অলপমান। আৰু এনজয়টো পাই গ'লোঁ বিচাৰি মজাকৈ। ভাল দৰ্শন হৈছে, বেয়াকৈ হোৱা নাই, ভালকৈ হৈছে বহুত। ভাল লাগিলে দৰ্শন কৰিও। ভিউ ধুনীয়া ভিউ, হিমালয় পাহাৰ। লাইফৰ ফাৰ্ষ্ট টাইম এনেকৈ আইচ দেখা পাইছোঁ। দৰ্শন চৰ্শনটো হৈয়ে গ'ল, অলপমান ফটো চটো উঠিলোঁ। উঠি পেলাই এতিয়া আৰু ডাইৰেক্ট ৰুমত যাই আছোঁ। ৰুমত গোটেই বস্তুখিনি লওঁ, তাৰপিছত ডাইৰেক্ট ওলাই দিওঁ আৰু তললৈ, কাৰণ পূৰা ওপৰত আহোঁতেতো আমাৰ অৱস্থা বেয়া হৈ গৈছে। চাওঁ এতিয়া তলত যাওঁতে কিমান কি পাৰোঁ তাতে। আৰু ইয়াতে মানে সদায় 2টা বজাৰ পিছত মানে বৰষুণ দিয়াটো একদম পাক্কা হৈ গৈছে। সেইটো কাৰণে আমি এতিয়া ওলাই দিওঁ আৰু, কাৰণ বৰষুণ পৰিলে বেছি পিছলো হয় আৰু যাবৰ অসুবিধা হয়। গাইছ হৈ গ'ল দৰ্শন চৰ্শন। এতিয়া আৰু ডাইৰেক্ট বেগ চেগ লৈ ল'লোঁ, এতিয়া যাই থাকোঁ আৰু লাহে লাহে খোজকাঢ়ি। ইয়াৰ পৰা লাইন, আমি ইমান লাইন ধৰিব লগা হোৱা নাই। আমি মানে কি আগতে ৰাতিপুৱাই হেৰি কৰিছোঁ, আৰু হোটেলটো একদম ওচৰতে আছিলে, তো টেনশ্যন লোৱা নাই। মানে আমি তো এতিয়া যাই আছোঁ ঘৰত নহয় চৰি, তলত নামি যাই আছোঁ। লাইন পৰা, ইয়াৰ পৰা লাইন ষ্টাৰ্ট। সেইটো কাৰণে আমি মজাকৈ আগতে হোটেল লৈছোঁ। তো কালি আহি গৈছোঁ যিহেতু আমাৰ ভাল হ'ল অলপমান। আৰু ৰাতিয়ে আমি লাইন লাগি মানে কি মানুহখিনি ফটো উঠি আছোঁ, যদিও লাইনৰ জেগাখিনি আমি ৰাখি থৈছিলোঁ। তো হৈ গৈছে ধুনীয়াকৈ। ফাইনেলি আহি পালোঁ আমাৰ নিজৰ গাড়ীত, পূৰা টায়াৰ ফিল। সেইটো কাৰণে আজি বেছি ভিডিঅ' বনাবই পৰা নাই, যিখিনি পাৰোঁ বনাইছোঁ। এতিয়া ইয়াৰ পৰা আৰু ক'ত যায় চাওঁ, কাৰণ ট্ৰাফিক আছে কিবা আছে। চাই থাকোঁ ভিডিঅ'টো, নিশ্চয় গম পাই যাব। Many unbearable hours later. হাই ফ্ৰেণ্ডছ, আৰু মানে কি ফাইনেলি আহি পালোঁ। আজি আমি পূৰা তাৰ পৰা কেদাৰনাথৰ গৌৰীকুণ্ডৰ পৰা যি ওলাইছোঁ, তাৰপিছত ডাইৰেক্ট হাৰিদ্বাৰত আহিছোঁ। আৰু আজি এইটো হোটেলত ৰাখিছে, আৰু একদম ভিডিঅ' বনাব পৰা নাই, কাৰণ একদম গাটো বেয়া হৈ গৈছে। কাৰণ জানে আৰু বহুতখিনি কষ্ট হৈছে উঠা নামাৰ। তো এইটো প্লাছ তাতে ওপৰত বহুতখিনি অক্সিজেন লেভেল কম। তো তাৰ কাৰণে এতিয়া এনজে আৰু ৰঞ্জিত গৈছে মানে কি ভাত ল'ব। ইয়াতে হোটেলত বন্ধ হৈ গৈছে, কাৰণ এতিয়া 11টা বাজে, গোটেইখিনি বন্ধ হৈ গৈছে। তো এইটো কাৰণে তো আজিৰ ভিডিঅ'টো বাৰু এইখিনিতে শেষ কৰোঁ। হ'ব আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু একদম শেষত এটা ভিডিঅ' বনাই দিম কেদাৰনাথৰ আমাৰ ট্ৰেভেলটোৰ কিছুমান কথা, বা যিসকলে যাব বিচাৰে তো তেওঁলোকৰ বাবে সেইটো এটা ভিডিঅ', নলেজ ভিডিঅ' এটা বনাই দিম, কেনেকৈ কি কৰিব লাগে। বিকজ আমি কিছুমান কষ্ট বা যিহেতু আমি জানা নাছিলোঁ, সেইটো কাৰণে আমাৰ অলপমান কিছুমান বস্তুত প্ৰব্লেম হৈছিলে। তো সেইখিনি আপোনালোকৰ যাতে নহয়, সেইটো কাৰণে এটা ভিডিঅ' বনাই দিম। তো ভিডিঅ'টো চাব আপোনালোকে। তো এতিয়া আৰু লগ পাম বেলেগ এটা ব্লগত। তো সকলোকে বাই বাই।